পোনপ্ৰথমে চাউলকাৰা নিকাচী আঞ্চলিক শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ পিনৰ পৰা আপোনালোকক প্ৰেছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমাৰ এইবেলি ৭২ সংখ্যক চাউলকাৰা নিকাচী আঞ্চলিক শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন আমি কৰিবলৈ গৈ আছোঁ। তো ইয়াত 7 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিম। প্ৰথম দিনা আমাৰ উদ্বোধন কাৰ্যসূচীৰে আৰম্ভণি কৰি অন্তিম দিনৰ আমাৰ কালচাৰেল নাইট সাংস্কৃতিক সন্ধিয়া আমি সমাপন কৰিম। আৰু ইয়াৰ মাজত 28, 29 আৰু 30 অক্টোবৰ তাৰিখে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান দল কোহিনুৰ থিয়েটাৰ আমি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে আমি সমূহ দৰ্শনাৰ্থীসকলক লগতে ৰাইজক এই কোহিনুৰ থিয়েটাৰ ইয়াত উপভোগ কৰিবলৈ অহাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি মুখ্যতঃ আগৰ নিচিনাকৈ বহুভাষিক একক নৃত্য প্ৰতিযোগিতা, বহুভাষিক দলীয় নৃত্য প্ৰতিযোগিতা আৰু এইবাৰ অলপমান ব্যতিক্ৰমী এটা অনুষ্ঠান আমি কৰিব বিচাৰিছোঁ। সেইটো হ'ল আমাৰ কণ ল'ৰা ছোৱালীবিলাকৰ এটা সুযোগ দিয়াৰ বাবে ফেশ্বন শ্ব', আমাৰ যিটো ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' সেইটো আমি বিভিন্ন জনগোষ্ঠীয় যিটো সাজপাৰৰ মাধ্যমেৰে আমি ইয়াত ফেশ্বন শ্ব' এটা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইটো কিন্তু আমাৰ প্ৰাইজ মানি হ'ব। সেইটোৰ বাবে আমি ৫,০০০ টকা আমি আগবঢ়াম। আৰু যিটো আমাৰ দলীয় যিটো নৃত্য প্ৰতিযোগিতা হ'ব তাৰ বাবে আমি প্ৰাইজ মানি ৰাখিছোঁ। আৰু একক নৃত্য প্ৰতিযোগিতা সেইটোও প্ৰাইজ মানি ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে আৰু আমি মনোৰঞ্জনৰ বাবে মীনা বজাৰ আমন্ত্ৰণ কৰিছোঁ। মীনা বজাৰ হ'ব, লগতে যিটো আমাৰ বাণিজ্য মেলা, সেই বাণিজ্য মেলাও ইয়াত আছে। তাৰপিছত গায়ক হিচাপে আমি অন্তিম নিশাত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত নলবাৰীৰ মিছ পিংকি আৰু তাৰপিছত কিবা আছিলে আমাৰ জেকিং ৰাজ, সেই দুজনক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি সমিতিৰ পিনৰ পৰা এইটো চেষ্টা কৰিছোঁ এইবাৰ যাতে সুশৃংখলভাৱে আমাৰ অনুষ্ঠানবিলাক পৰিচালিত হয়, আইন শৃংখলা যাতে অক্ষুণ্ণ থাকে, সেইটোৰ বাবে আমি প্ৰশাসনৰ পিনৰ পৰাও আমি নিশ্চয় সঁহাৰি পাম। আৰু ইয়াত যেনিবা আমি শান্তি শৃংখলা বজাই ৰখাৰ বাবে আমি যথেষ্ট পৰিমাণৰ আমাৰ স্বয়ংসেৱক ভলেণ্টিয়াৰ আমি নিয়োগৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোকৰো এই ক্ষেত্ৰত সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। এইখিনি। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।